हेलो स्टूडेंट আজি তোমালোকৰ বিজ্ঞানৰ পাঠ্যপুথিৰ 7 নম্বৰ যেটো লেসন আছে আকাশৰ কথা হেতু বিষয়ে আলোচনা কৰিম। এতিয়া চোৱা আকাশখন বুলি ক'লে তোমালোকে নিশ্চয় জানা হয় না। ইয়াত কি দিছে যে ওপৰলৈ চালে আমি যি দেখা পাওঁ হিকনে হৈছে কি আকাশ। দিনৰ আকাশ আৰু ৰাতি আকাশৰ মাজত বহুত পাৰ্থক্য আছে। দেখিবলৈ কি হয় দিনৰ আকাশখনো বেলেগ হয় আৰু ৰাতি আকাশখনো বেলেগ হয়। সূৰ্যটোৱে দিনৰ আকাশখন পোহৰাই ৰাখে। ডাৱৰ কম থাকিলে দিনৰ আকাশ নীলা দেখি। এতিয়া কি হয় সাধাৰণতে যদি চাবাচোন দিনৰ আকাশত কি হয় সূৰ্যটো থাকে হয় না। আৰু যেতিয়া কি হয় ডাৱৰ থাকে তেতিয়া কি হয় আকাশখন ঘুমা নিচিনা কৰি থাকে। কেতিয়াবা ৰ'দটো নোলায় হয় না। কিন্তু যদি ডাৱৰ কম হয় তেতিয়া আকাশখন ওপৰলৈ চালে দেখিবা যে কি দেখি নীলা ৰঙৰ দেখি। এতিয়া ৰাতি আকাশখন বহু উজ্জ্বল বস্তুৰে ভৰি থাকে। আকাশৰ সকলো উজ্জ্বল বস্তুকে কি বুলি কোৱা হয় জ্যোতিষ্ক বুলি কোৱা হয়। এইটো দৰকাৰী হয় চাই যোৱা জ্যোতিষ্ক বুলিলে কোনবোৰক কয় ৰাতি আকাশত দিনৰ আকাশত ৰাতি আকাশত যিবোৰ উজ্জ্বল বস্তুৰে জিলিকি থাকে সেই গোটেই উজ্জ্বল বস্তুসমূহকে কি বুলি কয় জ্যোতিষ্ক বুলি কোৱা হয়। জ্যোতিষ্কবোৰৰ কিছুমান নিজা পোহৰ আছে আৰু সেইবোৰৰ নাম কি বুলি কৈছে তৰা বুলি কৈছে। আৰু তৰা আন এটা নাম হৈছে নক্ষত্ৰ। আৰু কিছুমান জ্যোতিষ্ক কি কৈছে নিজা পোহৰ নাই। গ্ৰহ আৰু উপগ্ৰহবোৰ নিজা পোহৰ নথকা জ্যোতিষ্ক। এতিয়া চোৱা আমি কি ক'লো ৰাতি আকাশত যিবোৰ উজ্জ্বল বস্তুৰে আমাৰ আকাশখন পোহৰাই ৰাখে সেই বস্তুবোৰকে আমি জ্যোতিষ্ক বুলি গম পালো হয় নাই। এতিয়া কৈছে জ্যোতিষ্ক প্ৰধানকৈ কি এটা ভাগত ভাগ কৰিছে জ্যোতিষ্ক দুটা ভাগত ভাগ কৰিছে হয় নাই। এতিয়া চোৱা আমি মূলকে কি গম পালো জ্যোতিষ্ক প্ৰধানকৈ দুটা ভাগত ভাগ হৈছে। এখিনি হৈছে কি নিজা পোহৰ থকা জ্যোতিষ্ক যেনে তৰা বা নক্ষত্ৰ। একেই তৰা বুলিও কয় আৰু নক্ষত্ৰ বুলি কয় হয় নাই। আৰু তাহাঁতৰ কি হয় নিজা পোহৰ আছে। আৰু আন এখিনি জ্যোতিষ্ক হৈছে যে যাৰ নিজা পোহৰ নাই যেনে গ্ৰহ বা উপগ্ৰহখিনি গম পালা। এতিয়া পাঠটো এতিয়া জ্যোতিষ্কৰ বিষয়ে আমি থুলমূলকৈ যদি জানিবলৈ যায় কি হ'ব জ্যোতিষ্ক দুটা ভাগ আছে। এখিনি নিজা পোহৰ আছে এখিনি নিজা পোহৰ নাই। নিজা পোহৰ থকাৰ ভিতৰত কি হয় তৰা বা নক্ষত্ৰখিনি পৰে আৰু যিখিনি নিজা পোহৰ নথকা জ্যোতিষ্ক সেইখিনি কোনখিনি সোমায় গ্ৰহ বা উপগ্ৰহখিনি। এতিয়া চোৱা আমাৰ আটাইতকৈ ওচৰত থকা নক্ষত্ৰ বা তৰাটোৱে হৈছে কি সূৰ্য হয় নাই। এতিয়া তাৰমানে কি সূৰ্যৰ নিজা পোহৰ আছে না সেইকাৰণে কি হ'ব জ্যোতিষ্কৰ এই ভাগটোত পৰিব সূৰ্যটো। আৰু তৰা বা নক্ষত্ৰ একেটাকে কয় তাৰমানে কি হ'ল সূৰ্যটো এটা তৰা বা নক্ষত্ৰই হয় নাই। আৰু সেইকাৰণে কৈছে আমাৰ আটাইতকৈ ওচৰত থকা নক্ষত্ৰটোৱে হৈছে সূৰ্য। এতিয়া জ্যোতিষ্কৰ পিছত আমাক কৈছে যে সৌৰজগত মানে কি হয় চোৱা সূৰ্যৰ চাৰিওফালে 8টা গ্ৰহ ঘূৰি আছে হয় নাই। তাৰে গ্ৰহকেইটা হৈছে কি বুধ শুক্ৰ পৃথিৱী মংগল বৃহস্পতি শনি ইউৰেনাছ আৰু নেপচুন। কিছুমানে হয়তো ভাবিব পাৰে যে আগতে আমি কি হয় গ্ৰহ 9টাহে পাইছিলোঁ হয় নাই। কিন্তু আজিকালি প্লুটোটো গ্ৰহ হিচাপে ধৰা নহয়। সেইকাৰণে আজিকালি গ্ৰহ কেইটা বুলি সুধিলে কেইটা বুলি ক'বা 8টা বুলি ক'বা হয় নাই। বুধ হৈছে কি আমি এই গোটেই 8টা গ্ৰহৰ ভিতৰত বুধ সূৰ্য একেবাৰে ওচৰত আছে। আৰু আটাইতকৈ সূৰ্যৰ দূৰত থকা গ্ৰহটো হৈছে কি নেপচুন হয় নাই। আৰু 8টা গ্ৰহৰ ভিতৰত বুধ হৈছে আটাইতকৈ সৰু গ্ৰহ আৰু বৃহস্পতি হৈছে আটাইতকৈ ডাঙৰ। বুধৰ পৰা শনিলৈকে গ্ৰহ 6টা খালী চকুৰে দেখা পোৱা যায়। এতিয়া চোৱা তাই কি কৈছে বুধৰ পৰা শনিলৈকে গ্ৰহ 6টা খালী চকুৰে দেখা পোৱা মানে 8টা গ্ৰহৰ ভিতৰত এই 6টা গ্ৰহ কি হয় খালী চকুৰে দেখোঁ। বাকী কি হয় 2টা গ্ৰহক আমি খালী চকুৰে দেখা নাপাওঁ। এতিয়া পশ্চিম আকাশৰ সন্ধিয়া এটা উজ্জ্বল জ্যোতিষ্ক দেখা পোৱা যায়। ইয়াক তৰা যেন দেখি আচলতে এইটো শুক্ৰ গ্ৰহহে। এতিয়া চাওঁ পশ্চিম আকাশৰ পশ্চিম দিশে সদায় সন্ধিয়া সময়ত এটা উজ্জ্বল জ্যোতিষ্ক দেখা পোৱা যায় বুলি কৈছে। আৰু তাক কি যে তৰা নিচিনা দেখি হয় নাই আমি তৰা বুলি ভাবিব পাৰোঁ। কিন্তু সেইটো কি হয় জানানে আচলতে শুক্ৰ গ্ৰহটো হয়। ইয়াক ভূটা তৰা বুলিও কোৱা হয়। তোমালোকে যদি ভূটা তৰা বুলি কি বুলি ক'লে শুক্ৰ গ্ৰহটোকে ভূটা তৰা বুলি কোৱা হয়। উপগ্ৰহসমূহ আকৌ গ্ৰহৰ চাৰিওফালে ঘূৰে। চন্দ্ৰ বা জোনবাই এটা উপগ্ৰহ। চন্দ্ৰ পৃথিৱীৰ চাৰিওফালে ঘূৰে। আন কেইটামান গ্ৰহৰ উপগ্ৰহ আছে। এতিয়া চোৱা আমি প্ৰথমতে গম পালোঁ যে সূৰ্যৰ চাৰিওফালে এইটো চাৰিটা সূৰ্যৰ চাৰিওফালে এই 8টা গ্ৰহ ঘূৰি আছে হয় নাই। নিজৰ কক্ষপথত 8টা গ্ৰহ ঘূৰি থাকে সদায়। আকৌ কি হয় এই গ্ৰহকেইটাৰ চাৰিওফালে অসংখ্য কি হয় সৰু সৰু গ্ৰহ ঘূৰে সেইখিনি হৈছে উপগ্ৰহ। এনেকৈ আমাৰ পৃথিৱীৰ যদি এতিয়া চোৱা পৃথিৱীৰ যদি উপগ্ৰহটো সোধে কি হ'ব চন্দ্ৰ বা জোনবাই। দেখিছা ইয়াতে কোৱা আছে যে চন্দ্ৰ বা জোনবাই এটা উপগ্ৰহ আৰু চন্দ্ৰটো কি হয় পৃথিৱীৰ চাৰিওফালে ঘূৰে। তেনেকৈ পৃথিৱীৰ নিচিনাকৈ বাকী গ্ৰহসমূহৰো বহুতো অসংখ্য উপগ্ৰহ আছে। এতিয়া চোৱা এতিয়া তোমালোকে ইয়াৰ দৰকাৰী সেইটো বক্সৰ ভিতৰত ভৰাই পেলাই লিখিছে কি সূৰ্য 8টা গ্ৰহ আৰু উপগ্ৰহসমূহ একেলগে সৌৰজগত বুলি কোৱা হয়। এতিয়া সৌৰজগত বুলি কি সুধিলে তোমালোকে কি বুলি ক'বা সূৰ্যটো হয় নাই। এই সূৰ্যটো সোমাব আৰু ইয়াৰ চাৰিওফালে ঘূৰি থকা 8টা গ্ৰহ আৰু এই 8টা গ্ৰহ কিনাৰ ফালে যিবোৰ উপগ্ৰহ ঘূৰি থাকে এই সকলোখিনি একেলগে কি কয় সৌৰজগত বুলি কোৱা হয়।